যাতায়াতটো হৈছিল যদিও বাঁহৰ দলঙেৰে আমি পাৰ হৈ আছিলোঁ। সেইদিনা এখন দুটা প্লেট ভাঙি গ'ল আৰু তাৰ কাৰণে একেবাৰে সম্পূৰ্ণ আমি যাতায়াত বিচ্ছিন্ন হৈ আছে নিকাচি মচলপুৰ সোৱণখাটা। এই ল'ৰাটোৱে আচলতে হিচাপ কৰিলেতো বহুতে পাব লাগিছিল, কিন্তু বেছি লোৱা নাই। 100 টকা লৈছে। এখন বাইক পাৰ কৰাই দিছে, মানুহ পাৰ কৰাই দিছে, চাইকেল পাৰ কৰাই দিছে। সেইকাৰণে 100 টকাকৈ লৈছে। কিন্তু মোৰ হিচাপত এই ল'ৰাজনক যদি পাৰিলে আৰু তাৰমানে চৰকাৰে অলপমান ভাল সুবিধা দিলে আৰু আকৌ মই বেছি ভাল পাম। আৰু এইটো চাওক, এনে প্ৰবল সোঁত, এনেকুৱা ধাৰৰ মাজত এই ল'ৰাজনে কিমান কষ্ট কৰি এইখন দলং এই মাছৰ কাৰ্টনেৰে আৰু বিজুলী বাঁহেৰে পাৰ কৰাই আছে মানুহ। কি ক'ব চৰকাৰৰ কি আহ্বান? চৰকাৰক কৈছিলোঁ মই, সেইকাৰণে চৰকাৰক মই এইটোৱে কওঁ, এই ল'ৰাজনৰ প্ৰতি খালী মনেৰে এই মাছৰ কাৰ্টনেৰে মানুহ পাৰ কৰাই দিছে, বাইক পাৰ কৰাইছে, কিমান শক্তিশালী মন এটা লৈ ফালে কৰিছে। সেই শক্তিশালী মনটো চৰকাৰে লওক। সেই ল'ৰাজনৰ প্ৰতি, সেই দলংখনৰ প্ৰতি সেই চৰকাৰে সেই দলংখন বনাই দিয়ক আমাক। এই বাক্সা অঞ্চলত সোৱণখাটালৈ মোৰ অলপ অসুবিধা, মানে আৰ্জেণ্ট সকাম নাহিলে নহয়। সেইকাৰণে মই তাৰমানে আহিলোঁ। গাড়ী মটৰটো পাৰ কৰিব অসুবিধা না, দলংখনত ধৰি মই নিকাচি সোৱণখাটা আহিলোঁ। এনেই মই শিল্পী জগতৰ মানুহে, মই গান খানৰ গাওঁ। পাৰ কৰোঁতে 100 টকা। 100 টকা আপ ডাউন? আপ ডাউন। আপ ডাউন কেই টকা? 200 টকা। 200 টকা। 200 টকা। চাইকেল মানুহ আৰু যদি পাৰ হয়? চাইকেল মানুহ পাৰ হ'লে 30-40 টকা। 30-40 টকা। একেলগে যদি মানুহ চাইকেল পাৰ হয় তেতিয়া? একেলগে পাৰ হ'লে মোটামুটি 100 টকা। কি ক'ব চৰকাৰক? চৰকাৰক মানে এই যান বাহনৰ সুবিধাৰ কাৰণে দলংখন পাগল দিয়াৰ, দলংখন সোনকালে কৰি দিয়ক চৰকাৰৰ পৰা অনুৰোধ।